নমস্কাৰ বন্ধুসকল, আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল। বন্ধুসকল, আজি এই ভিডিঅ'টোত কিছুমান ইম্পৰ্টেণ্ট জিকে অৰ্থাৎ জেনেৰেল নলেজৰ বিষয়ে এই ভিডিঅ'টোত আলোচনা কৰা হ'ব। এই জেনেৰেল নলেজৰ কুৱেশ্যন প্ৰায়বোৰ ইণ্টাৰভিউ তথা আহিবলগীয়া অসম পুলিচৰ বাবে অতি দৰকাৰী। সেইবাবে ভিডিঅ'টো শেষলৈকে চাব আৰু এনেধৰণৰ ভিডিঅ' আগলৈ চাই থাকিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা বেল আইকনটো অলপ চেক কৰিব। বন্ধুসকল, প্ৰথম কুৱেশ্যনটো হৈছে অসমৰ প্ৰাচীন বা পুৰণি নাম কি আছিল? উত্তৰ হৈছে প্ৰাগজ্যোতিষ আৰু কামৰূপ আছিল অসমৰ প্ৰাচীন আৰু পুৰণি নাম। দ্বিতীয় কুৱেশ্যনটো হৈছে অসমৰ মুঠ মাটিকালি কিমান? উত্তৰ হৈছে অসমৰ মুঠ মাটিকালি ৭৮,৪৩৯.08 বৰ্গ কিলোমিটাৰ। তৃতীয় কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক ফুলটোৰ নাম কি? উত্তৰ হৈছে কপৌ ফুল। 4 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ ৰাজ্যিক গীত কোনটো? উত্তৰ হৈছে অ মোৰ আপোনাৰ দেশ অসমৰ ৰাজ্যিক গীত। 5 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মুঠ বিধানসভা সমষ্টি কেইটা? উত্তৰ হৈছে 126টা। 6 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ মুঠ লোকসভা সমষ্টি কেইটা? উত্তৰ হৈছে 14টা। 7 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি? উত্তৰটো হৈছে ভানুমতী। 8 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া ব্যাকৰণখনৰ নাম কি? উত্তৰ হৈছে গ্ৰামাৰ অফ আছামিজ লেংগুৱেজ। 9 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰধান জাতীয় উৎসৱ কি? উত্তৰ হৈছে বিহু। 10 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম সম্পূৰ্ণ ৰঙীন ছবি কোনখন আছিল? উত্তৰটো হৈছে ভাইটি, 1972 চনত ৰিলিজ হৈছিল। 11 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ কোনে শ্ৰেষ্ঠ সংগীত পৰিচালনা বঁটা বা সন্মান পাইছিল? উত্তৰটো হৈছে ভূপেন হাজৰিকা চামেলি মেমচাব ছবিখনৰ বাবে। 12 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম তেল শোধনাগাৰ কোনখন? উত্তৰটো হৈছে ডিগবৈ তেল শোধনাগাৰ, 1901 চনতে স্থাপিত হৈছিল। 13 নম্বৰ কুৱেশ্যনটো হৈছে প্ৰথম অসমীয়া স্নাতক কোন? উত্তৰ হৈছে আনন্দৰাম বৰুৱা। 14 নম্বৰ কুৱেশ্যনটো হৈছে অসম সাহিত্য সভাৰ প্ৰথম সভাপতি কোন আছিল? উত্তৰ হৈছে পদ্মনাথ গোহাঁই বৰুৱা। 15 নম্বৰ কুৱেশ্যনটো হৈছে অসমৰ প্ৰথম আঞ্চলিক ৰাজনৈতিক দল কোনটো? উত্তৰটো হৈছে অসম গণ পৰিষদ। বন্ধুসকল, এইকেইটা আছিল ইম্পৰ্টেণ্ট কুৱেশ্যন। নেক্সট ভিডিঅ'টোত আৰু বিভিন্ন ধৰণৰ কুৱেশ্যন ডিছকাছ কৰা হ'ব। ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু এনেধৰণৰ ভিডিঅ' চাই থাকিবলৈ আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।